নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো এনেকৈ আৰম্ভ কৰিলোঁ। আজি হৈছে জানুৱাৰী 2 তাৰিখ আৰু আজি আমি গৈ আছোঁ নাগশংকৰ মন্দিৰ। মই আগতে যোৱা নাই, আজি প্ৰথম যাম। বহুত দিনৰ পৰা আশা আছিল যাবলৈ, আজি ফাইনেলি মিলিলে আৰু গৈ আছোঁ নাগশংকৰ মন্দিৰ। এইখন হৈছে এখন লেচু বাগান। এই বাগানখন তেজপুৰ বিশ্ববিদ্যালয়লৈ যাওঁতে ৰাস্তা কাষতে পায়। ইয়াত ডাঙৰবিধ লেচু পোৱা যায়। ইয়াৰ লেচু এটা দাম কমেও 15-20 টকাৰ ভিতৰত হয়। আৰু ৰাস্তা ইটো পাৰে আছে কলৰ বাগান। এয়া হৈছে তেজপুৰ বিশ্ববিদ্যালয়। কেতিয়াবা আপোনালোকক ভালকৈ আহিলে ভিতৰখিনি দেখুৱাম বাৰু, ভিতৰৰ পৰিৱেশটো। আজি বাহিৰৰ পৰাই চাওক। আমি আহি নাগশংকৰ মন্দিৰ পাই গ'লোহি। এতিয়া ইয়াৰ পৰা চাকি বন্তিখিনি লৈ লওঁ জ্বলাবৰ কাৰণে। তাৰপিছত আপোনালোকক মন্দিৰ ভিতৰৰ পৰিৱেশটো মই ভালকৈ এবাৰ দেখুৱাই দিম।
এয়া হৈছে নাগশংকৰ মন্দিৰ ভিতৰৰ ভাগ। আৰু এইপিনে আছে মহাদেৱৰ এভাগ মূৰ্তি, ইয়াতে পূজা দিয়া হয়। আৰু এইপিনে যে দেখিছে দৰকে এইটো, ইয়াত মই পূজাৰীজনক সুধিছিলোঁ যে ইয়াত কি আছে। তেতিয়া পূজাৰীজনে ক'লে যে ইয়াত মহাদেৱৰ নাভি অংশ আছে, এইপিনে মানুহ যাব নিদিয়ে। সঁচাই নাগশংকৰ মন্দিৰ ভিতৰৰ ভাগ বহুত ধুনীয়া। মোৰ বহুত দিনৰ পৰা আহিব মন আছিল, কিন্তু সময় সুবিধা মিলা নাছিল। আজি আহিলোঁ। আমি বন্তি চাকি দি বাহিৰলৈ ওলাই আহিলোঁ। আৰু এয়া হৈছে নাগশংকৰ মন্দিৰ, কাষতে থকা পুখুৰীৰ কাছ। বহুত ডাঙৰ ডাঙৰ কাছ আছে এই পুখুৰীত। আমি মন্দিৰৰ পৰা ওলাই আহিলোঁ। এতিয়া ঘৰলৈ আহি আছোঁ। প্ৰথমে কিবা এটা খাই লওঁ। ৰাতিপুৱাই আহিছোঁ, একো খাই অহা নাই, বহুত ভোক লাগিছে। প্ৰথমে কিবা এটা খাই লওঁ। আমি খাই বৈ ওলাই আহিলোঁ। এতিয়া আকৌ ঘৰলৈ বুলি যাত্ৰা। আজি ভিডিঅ'টো কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব। আৰু যদিহে মোৰ চেনেলটোত নতুন হয় তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।